आएगा 5-10 मिनट। Hey guys, welcome back to my another vlog. মোৰ ফালৰ পৰা সকলোকে বিহুৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আজি হাপেৰিত চৰক পূজা আছে, চ' মই যাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ দিলে যোৱা নহ'ব। আৰু মোৰ মৰমৰ ভণ্টি এজনীয়ে বিহু নাচিছে, ভিডিঅ'টো চাই লওক। যদি ভণ্টিৰ ভিডিঅ'টো ভাল লাগিছে, এই তলফালে যে ৰঙাকৈ এটা দীঘলকৈ কিবা এটা আছে, মই নাজানো কি হয়, সেইটো টিপি দিবচোন। কি হয় জানো গম নাপাওঁ। কিবা পাইছে চব গোটেই কোলা হৈছে ডাৱৰ, আৰু দিনটো ইমান বেয়া গৈছে। যদি চৰক পূজা এনেকুৱা হয় চৰক পূজা যাব নোৱাৰিম, বৰষুণ দি আছে। এতিয়া ইমান ডাঙৰকৈ দিয়া নাই বাৰু, এনলৈকে চাই থাকিব স্কিপ নকৰাকৈ। তো এতিয়া মই গৈ আছোঁ চৰক পূজা চাবলৈ সাপেখাতি। এণ্ড এতিয়া বাহিৰে যাওঁ, ফাৰ্ষ্টে যাওঁ এতিয়া। এতিয়া কথাটো হ'ল, আমি যাব আছিলে, প্লেনিংটো আছিলে জেকুৱেল যোৱা প্লেনিংটো আছিলে, কিন্তু মানে তাত পানী বাঢ়ি আছে না, তো এতিয়া অৰুণাচলকৈ যাওঁ আৰু। অকল অৰুণাচল গৈ আছে বুলি নক'বা আৰু কমেণ্টত। উপায় নাই আৰু, জেগাও নাই যাবলৈ। এনেকুৱা চৰক পূজা আছে, তাতো চাব লাগিব, তাতো ভিডিঅ' বনাম, চাব। इधर कानूबड़ी एमपी स्टोर दूल्हे मैं दोस्त भी है वहाँ पर, आएगा 5-10 मिनट में आ जाएगा। एक सौ ये दीदी है भेद तो शक्ल देखो कितनी भोली है। इधर चाहिए ना मलाई वो तो बेसी लामो छ नामलाई छ किने त चुक्यो है प्रोग्राम